দিন আগৰ পৰা নানা ধৰণৰ যিকেইটা প্ৰয়োজন নাছিলে সমাজত এইবিলাক ভিডিঅ' নানা ধৰণত চাৰ্কুলেট হৈছে আৰু বহুত মানুহে মোকো সুধিছে যে সেইবিলাক বিষয়ে আপুনি কি কয়। মইতো গাঁৱতে আছিলোঁ। তাৰপিছতে আমাৰ মহিলাসকলে আমাৰ মিডিয়া চেয়াৰপাৰ্চনসকলে অলৰেডি প্ৰটেষ্টো কৰিছে। কংগ্ৰেছ ফালৰ পৰা যিটো ষ্টেণ্ড আমি সদায় সেইবিলাক পক্ষত নাথাকোঁ। We are completely against such heinous things in our society. আৰু আমি as a Congress party নানা ধৰণৰ বহুত কথা আপোনালোকৰ মাজত ইয়াত ডিষ্ট্ৰিক্টে হওক গুৱাহাটীত গৈও আমি বহুত কথা কৈছোঁ। তুলিৰামকো কৈছোঁ যে আপুনি কিছুমান বস্তু বন্ধ কৰক। কাৰাপশ্যন বিষয়েও আমি কৈছোঁ এইবিলাক বন্ধ কৰক, এইবিলাক ভাল নহয়। অহা দিন নানা ধৰণৰ ৰেজাল্ট যিটো হ'ব এইটো বেয়া হ'ব আমি কৈ আছোঁ। বিদৰ সিং ইংলেঙৰ যিটো কথা ফাৰ্ষ্ট অফ অল আমি এইটো নিন্দা কৰিছোঁ। In a decent society such things should have not occurred. It is completely condemnable. আৰু আমাৰ উঠি অহা নিউ জেনেৰেশ্যনৰ কাৰণে it is not a good example. মোৰ ফালৰ পৰা এইটোৱে কওঁ, আমাৰ ফালৰ পৰা the crime is same. যি মানুহ ক্ৰাইম কৰিছে কমিট কৰিছে এইটোও একটা ক্ৰাইম। যিসকলে ভিডিঅ'টো ইমান কিবা ৰিলিজ কৰিছে এইটোও ক্ৰাইম, কাৰণ আমাৰ সমাজৰ কাৰণে এইটো এফেক্ট হৈছে, হেম্পাৰ হৈছে। এইবিলাক যিটো ঘটিব নালাগে এইবিলাক ঘটনা ঘটিছে। আৰু এক চাইডৰ পৰা আমি কওঁ ইয়াৰ আগতো আমি নানা ধৰণৰ কাৰাপশ্যনৰ কথা কৈছে, ফৰেষ্টৰ কাৰাপশ্যনৰ কথা 290 crores। যিমানে যি হওক, যিয়ে ভিডিঅ' হওক, যিয়ে নানা ধৰণৰ কিবা অভিযোগ আহক, কিন্তু আমাৰ মেইন উদ্দেশ্যকেইটা সেইটোৰ পৰা আমি ফালি নাযাওঁ। We are not going to keep aside those issues we have been highlighted so long. 290 crores ফৰেষ্টৰ কাৰাপশ্যনৰ কথা আজিলৈকে আমাক একো কথা নকলে। ইয়াৰ পিছত আৰু KVY ইয়াৰলি 200 crores 100 crore যিটো কিছু মানুহে ৱাচাৰত চুৰি নমাৰাৰ কাৰণে সিহঁতক চাকৰি ফটককে ৰিলিজ কৰি দিয়া, এইবিলাক উত্তৰ আমি কিতাপ পাম, কিন্তু চব তুলিৰাম ৰহাঙে আমাক দিব লাগে। ইয়াৰ পিছত পানী মাৰা কথাটো যোৱাকালিও তাৰ পৰা ফোন আহিছে যে এতিয়া বন্ধ হ'ব নহয়, আৰু বেছিয়ে হৈছে, অপাৰেশ্যন এক্সটেনচিভলি হৈ আছে, বেছি হৈ আছে। তাৰ পৰা মানুহ আমাক কৈ আছে। আৰু আগৰ পৰা আমি মাতি আহিছোঁ 4 লাইনৰ কেলেংকাৰী কথা, এইবিলাক চব জড়িত আছে। তাৰপিছত আমি যিটো কৈছে আম্বানী আদানী ইমান মাটি দিছে, গডৰেজৰ পইচা নানা ধৰণৰ মাটি বিক্ৰী কৰা, সেইবিলাক ক'ত আছে? ইমান আমি কুৱেশ্যন সুধিছোঁ, ইমান প্ৰশ্ন কৰিছোঁ, সেইবিলাক উত্তৰ নিদি নানা ধৰণৰ কিবা কিবি নোহোৱা সেইবিলাক কথা লৈ আনে। মেঘালয় গিভ এণ্ড টেকৰ কথা আমি কৈছোঁ। নাগালেণ্ডৰ বৰ্ডাৰ সেইটো ডাঙৰ ইছ্যু, ধনচুৰি ৰিজাৰ্ভৰ কথা। তুলিৰাম নহয় আপুনি শুনি থাকক, এইবিলাক বস্তু অলপ ধ্যান দিয়ক। আউট অফ কণ্টেক্স সেইটোবিলাক কৈ লাভ নাই। আৰু কাউন্সিলত যে যিকেইটা এক্স গ্ৰেচিয়াৰ পইচা, MOSৰ পইচা এক্স গ্ৰেচিয়াক দিব লাগে, সেইবিলাক দিয়া নাই। সেইবিলাক পইচাটো ক'ত গৈছে? নন পেমেণ্ট অফ কণ্ট্ৰেক্টাৰ কোনো পেমেণ্ট নাই। আউটকামটো আজি কি হৈছে? নেপটিজিম এনেকা হৈছে যে চব ডিপাৰ্টমেণ্টত ইমান নেপটিজিম হৈছে, অভাৰলেপিং হৈছে, ফেভৰেটিজিম হৈছে। সেইবিলাক কথাটো আমাৰ মোহন ৰংপি ডাঙৰীয়া সেইদিনা ৱেষ্ট কাৰ্বি আংলং প্ৰেছ মিট দিছে। এইবিলাক উত্তৰ আজিলৈকে দিবলৈ কিবা সাহস নাই। সেইবিলাক টকা পইচাৰে সেইবিলাক ঘটনা হৈ আছে। আৰু আমি যিটো পাইছোঁ, আমি যিটো দেখিছোঁ, গোটেই বজাৰত সিদিনা আপোনালোকে প্ৰশ্ন কৰিছে, মইতো ভাবিছোঁ নিজি ক্ৰয়ৰ কথা আপোনালোকে কিয় ইমান মোক সুধি আছে?
মইতো চিন্তা কৰি পেলাই পিছতে গম পাইছো নিযুক্তি বোলে এইটো স্পেচিয়েল অফিচাৰ তুলিৰামৰ সকলো কাম যিমান টকা পইচা 30 ডিপাৰ্টমেণ্ট যিমানটো ফৰেষ্টৰ 290 crores বোলে পইচাটো তাতে যায় তাতে গৈ বোলে সেইবিলাক পইচা ক'ত যায় ডিসপাৰ্স হয় মহন্তিছৰ তাত পৰা বেলেগ বেলেগ মানুহৰ তাত ল'ব যায় তাত যি মানুহকেইটা ডিগনিফাইড মানুহকেইটা যোনে তাৰ প্ৰেষ্টিজ ৰক্ষা কৰিব খোজে সেইবিলাক মানুহ নাযায় কোনোবা বিজেপি আহিব আমিতো তাত যোৱা নাই নহয় প্ৰেষ্টিজৰ কথা আছে তাতনো কেনেকা যায় আমি এক্স-এম হয় আমি এম-এ-চি হয় এনেকুৱা ধৰণৰ অভিযোগ আমাৰ তাত আছে সেইটো কাৰণে সেইবিলাক চিন্তা কৰিবলগীয়া কথা আছে এই ইটা যি কথাবোৰ আহিছে মই কিয় সেইবিলাক ক'বলগীয়া আছে all this corruption monies are linked to all this viral video মই একটা কথা কম আজি এইটো নতুন কথা নহয় নহয় বিৰাজ সিং ইংলেঙৰ কথাটো আগত নাছিলে নেকি অমৰটিছৰ কথা নানা ধৰণৰ কথা ওলাইছে দৰসিং ৰংহাং কথা নানা ধৰণৰ কথা ওলাইছে আৰু সেই অফিচাৰ কেইটা কাৰ আছে এই হুৰুমুৰা কথা আমি নকওঁ বহুত মানুহে জড়িত হয় কিন্তু আটাইতকৈ চপ্ৰা ইয়াতে কি হৈছে কথাটো পইচাৰ লেনদেনৰ কথা আহিছে those who are able to pay huge sum of money those issues are being buried through by the power of money আৰু এই তুলিৰাম ৰংহাং এইটো বস্তু ক্লেৰিফাই দিব লাগে এই কথাটো আজি ওলাই নাহিলে হয় this thing will have not come up যদি মন ইংটিপিৰ কথা যদি এইটো যদি আগত সমাপ্ত কৰি দিয়ে it's all linked to মন ইংটিপি ফৰেষ্টৰ কাৰাপচনৰ কথা চাকৰি কথা লৈ এইটো ওলাইছে মন ইংটিপিৰ যিটো আমাৰ গাংবৰা সকলেওতো আপত্তি কৰি আছে অভিযোগ কিবা কিবি আনি আছে ইয়াতো পইচা খুজি কথাই আছে so the whole game is all about money এই মানি কিটা কি হৈছে আমি আমাৰ এই ল'ৰা ছোৱালী কিটা ক'তনো যাব টকা পইচা নাই জব নাই কাম নাই একো কৰিব কাৰণেতো নিদিয়ে পাব্লিকৰ হাতত পইচা নাই একো ক্ষেত্ৰতে এই বিজেপি চৰকাৰে প্ৰায়োৰিটি দিয়া নাই ইম্পৰ্টেণ্ট সেইটো কাৰণে কিছুমান ইয়াত পইণ্ট আছে মোৰ যে সেইবিলাক হ'ব লগীয়া কথাটো কি হৈছে পইচা কেইটা পাব্লিক হাতত নোযোৱা monies are in the hand of a few people they are handling আৰু সেই যিকেইটা হাতত পইচা আছে বেয়া মানুহকেইটা হাতত থকাৰ কাৰণে সেইবিলাক মিছ ইউজ কৰিছে সোসাইটি ইয়াত আৰু সেইবিলাক গোটেই কথা মই আজি বেছি ক'বলগীয়া নাই এই গোটেই কথা যদি আমি ৰেপ আপ কৰে আমি যদি সামৰিব খোজে একটা কথাটো ইয়াত লিংক আছে সেইবিলাক কথা খালি বিজেপিৰ তাত কিয় ইমান আমি মানুহ না সোনকালে আমি পাহৰি যায় কি কথা পাহৰিছে আৰম্ভণি যেতিয়া চিএম তুলিৰাম ৰংহাং বিজেপি যিদিনা সোমাইছে তাতে নাৰী কেলেংকাৰীৰ কথা আছে তাত নাৰী কেলেংকাৰীৰ কথা আছে তাত ছোৱালী এজনীয়ে অভিযোগ দিছে এই টেলিগ্ৰাফৰ অনলাইন হিটোতে আছে the whole thing is here ইয়াতে কেনেকা হিটো তুলিৰাম ৰংহাঙে পক্সো কেছটো আজি পক্সো কেছটো কেনেকা হিটো চুপচাপ আছে why he is not being arrested itu কোনবা এডাল itu একটা ভিডিও ওলাই দিছে itu পক্সো কেছ হয় ইয়াত কিমান নম্বৰ আছে কেছটো